আপুনি নহয় জানো? চিনি পাই নেকি? য়েছ, মই আপোনাক বহুত দিন নোপোৱাৰ কাৰণে এই আপোনাৰ লগত এই দুটামান কথা পাতিম বুলি ভাবিছোঁ। হয় নেকি? ইফালে যাওঁ নেকি নহ'লে? এই আচলতে মই কিবা ইনভেষ্টমেণ্টৰ কথা এটা ভাবিছিলোঁ। বোলে হেৰি আপোনাৰ তাত ইনভেষ্ট কৰিলে ডাবল বাই ডাবল এনেকৈ পইচা হয়। ক'ত গম পালে আপুনি? এনেই শুনিছোঁ আৰু মই মানে ইজনৰ সিজনৰ মুখে। আৰু আজিকালিতো মিডিয়াৰ আপুনি গমেই পায়, এটা কথা ক'লে মানে মিডিয়াই গোটেইখিনি প্ৰচাৰ কৰি থাকে। তাকে ভাবিছিলোঁ যদি মোৰ অলপ পইচা আছিলে, যদি মই ডাবল যদি কৰিব পাৰোঁ, তাকে অলপ চিন্তা কৰিছিলোঁ তাৰ কথা। ঠিকে আছে। কিমানমান ভাবিছে আপুনি? সদ্যহতে ভাবিছিলোঁ 1 লাখ ইনভেষ্ট কৰোঁ। 1 কৰ'ৰ? 1 লাখ। 1 লাখ ইমান সৰু এমাউণ্টটো হোৱা নাই একচুৱেলি। মানে আমিতো মিনিমাম 30 লাখ 40 লাখ এনেকুৱাহে মানে মই কৰি আছোঁ। তাৰমানে এইটো এমাউণ্টটো কম হৈ যায়। আপোনাৰ যদি আছে কৰক, মই আপোনাক 3 মাহত ডাবল বনাই দিম। মোৰতো সদ্যহতে ইমান নাই, অলপ মোক আপুনি টাইম দিব লাগিব। টাইম পাৰে আপুনি, কিন্তু তাৰমানে কি মানে সৰু এমাউণ্টবোৰ তাৰমানে কি কৰিবলৈ অলপ অসুবিধা হয়। মানে মোৰ যিটো কোম্পানী আছে তাৰমানে সেইটো তাৰমানে অলপমান ডাঙৰ এমাউণ্ট লওঁ, কিন্তু আপোনাৰ 3 মাহত তাৰমানে পইচাটো ডাবল পায়। অলপ কম চম নহ'ব নেকি? মানে মই চেষ্টা কৰিম, 20 মানলৈকে চেষ্টা কৰিম। আপুনি 30 ট্ৰাই কৰক। মানে যদি আপোনাৰ যদি ক'ৰবাত লগ বন্ধু আছে, দুজনমান মিলি পেলাই কৰক, আপোনাৰ 3 মাহত পইচা ডাবল হৈ যাব। সদ্যহতে নাই ইমান, মই চেষ্টা কৰিম বাৰু। ঠিক আছে বাৰু, মই কথা পাতি ভাল লাগিলে, আপোনাক লগ কৰিম বাৰু। দিয়ক, লগ পাম দিয়ক। ঠিক আছে, থেংক ইউ। হেল্ল'। হয়, আপুনি বিশালদা হয়নে? কোনে ক'লে? মই যে আপোনাৰ ফাইনেন্সৰ কথা যে পাতিছিলোঁ। দাদা, হয় হয় হয়। মই আপোনালোকৰ চুপি বাইদেউৰ হাতত মই 1 এটা দি দিলোঁ। আমি 4জন মানে মিলি ফাইনেন্সটো কৰিলোঁ। 1 কৰ'ৰ ন? হয় হয়, 1 এটা দিলোঁ। তাতে চুপি বাইদেউৰ হাতত জমা দি থৈ আহিলোঁ। তাৰমানে আপোনালোকৰ চুপি বাইদেউ যে। মই অলপ বাহিৰত আহিছিলোঁ, অলপমান এই ইনভেষ্টিঙৰ কামতে। এই মানে ইনভেষ্টমেণ্ট কৰা মানুহ ইয়াতে আছিলেতো। হয় হয়। তো ঠিকে আছে, আপুনি বাইদেউক যদি দিছে। হয় হয়, চুপি বাইদেউৰ হাতত দি থৈ আহিছোঁ। হয় হয় হয়, ঠিক আছে, হ'ব। বাইদেউক যদি দিছে, ঠিক আছে, ঠিক আছে, অ'কে। আপুনি দাদা বুলি নক'বচোন দাদা, আপুনি বয়সত ডাঙৰটো মোতকৈ। হ'ব দিয়ক। আৰু মানে মই আপোনাক কথা এটা সুধিব পাহৰিলোঁ। হয়, কওকচোন। এই আমাৰ যিটো ইনভেষ্ট কৰিলোঁ, 3 মাহত আপুনি ডাবল দিব নহয় জানো? হয়, 3 মাহত ডাবল হ'ব। আচ্ছা 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 আচ্ছা, দিয়ক মই সেইখিনি কথাকে সুধিব লগা আছিলে। হয়, পইচাটো আপুনি একেবাৰে বছৰত ল'ব নে কি মাহে মাহে ল'ম বুলি ভাবিছে? 3 মাহৰ পিছত দিলে ভাল আছিলে। আমি 4জন মানে ইনভেষ্ট কৰিছোঁতো। কিন্তু আপোনাক মই এটা কথা জনাই থৈ দিওঁ, মানে যদি আপুনি বছৰত লয়, আপোনাৰ বেছি লাভ হ'ব। কিমান? আপুনি ট্ৰিপল দিয়ে নেকি এই বছৰত? নহয়, মানে আপোনাৰ যিখিনি টকা থাকিব সেইখিনি মই আকৌ ইনভেষ্ট কৰি দিম ন। আচ্ছা আচ্ছা। তো সেই টকাটো আপোনাৰ তেতিয়া আৰু অলপ বাঢ়িব। তাৰমানে ট্ৰিপল বুলি নকওঁ, কিন্তু বাঢ়িব আৰু। তো আপুনি বছৰৰ শেষত আপুনি ল'লে বেছি ভাল হ'ব আৰু। চাওকচোন, আপুনি যদি ট্ৰিপল মান কৰি দিব পাৰে, বছৰেকৰ শেষত দিলেও কথা নাই। হ'ব বাৰু, মই চেষ্টা কৰিম বাৰু। ট্ৰিপলো হৈ যাব পাৰে, কেতিয়াবাতো ইয়াতকৈও বেছি হৈ যায়। ঠিক আছে, ঠিক আছে, ঠিক আছে। বাৰু, লগ পাম দিয়ক। কি কোৱা? মই কোৱা নাই আপুনি 1 কৰ'ৰ টকা ইনভেষ্ট কৰিছিলোঁ। হয় নেকি? কোৱা। নমস্কাৰ। এইটো ভিডিঅ' জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যৰে বনোৱা হৈছে। এনেকুৱা ঘটনা আমাৰ সমাজত প্ৰায় ঘটিয়েই থাকে। তথাপিও আমি ইটোৰ পিছত সিটো ঘটনাত আকৌ সাঙুৰ খাই যাওঁ।
আকৌ কোনোবা নতুন প্ৰবঞ্চকে নতুন কৌশলেৰে আমাক আকৌ প্ৰবঞ্চনা কৰে, সুযোগ লয় আমাৰ সৰলতাৰ। ইয়াৰ কাৰণ বহুত কিবা কিবি থাকিব পাৰে, কিন্তু ইয়াৰ 1 নম্বৰ যিটো কাৰণ সেইটো হ'ল টকা। মানে কম সময়ত বহুত টকা বা কম সময়ত দুগুণ টকা। আৰু যেতিয়াই আপোনাক কোনোবাই কম সময়ত বেছি টকাৰ কথা ক'ব, এনেকুৱা ধৰণৰ কিবা স্কিম লৈ আহিব, আপুনি তাৰ পৰা এক নিৰাপদ দূৰত্ব অৱলম্বন কৰাই ভাল। আৰু আপুনি এই নিৰাপদ দূৰত্ব অৱলম্বন কৰিয়ে এনেকুৱা ধৰণৰ প্ৰবঞ্চকৰ পৰা হাত সাৰিব পাৰিব। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত। তেতিয়ালৈকে ধন্যবাদ। জয় আই অসম।